অন্য এটা ব্লগলৈ পুনৰবাৰ স্বাগতম আৰু আজি আচলতে আমাৰ চুমুবাই ঘৰৰ নাম পাতিছে তো ভিডিঅ'টো মই দেখুৱাবলৈ চেষ্টা কৰিম তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তিয়াই থৈছে আমাৰ নাম সন্ধিয়ালৈহে হ'ব আৰু আপোনালোকক দেখুৱাই যাম ফ্ৰিজত জলপানৰ বাবে গাখীৰ এইবিলাক কিবা কিবি থৈছে আৰু মিঠাই গাখীৰ আগলৈ কি হয় আপোনালোকে ভিডিঅ'টো চাই যাওক বাহিৰত শাক কুটা হৈছে তো আপোনালোকক অলপকৈ দেখাম বুলি ভাবিছোঁ তো বলক এফালে দাইল বনাই হৈ গৈছে অলৰেডি জলকীয়া ভাজিহে বনাব নেকি এবেলি যিমান পাৰোঁ ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম তো আপোনালোকে চাই যাওক এফালে চাটনি বনাই আছে বন্ধাকবি কাটি আছে ধনিয়া এয়া পাপড় পুৰিব ये मसाला फेंके एजनी हमार सुमु बाई এইফালে এতিয়া খানা হৈ গ'ল ৰেডি ৰঙালাও আলু মটৰ আৰু এইফালে দাইল মাহৰ অলপ অলপকৈ আনি দিছে আৰু সেয়া ভাত দৈ গাখীৰ আৰু ৰসগোল্লা আৰু মাছ ফ্ৰাইও দিছে মই পাছত আপোনালোকক ভালকৈ দেখুৱাম দিয়ক আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তো আমাৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই